হাউলি সাৰ্বজনীন ৰাস মহোৎসৱ কমিটিৰ আৰ্থিক সাহায্যৰে নিৰ্মিত ট্ৰি প্ৰডাকশ্যনৰ নিবেদন চুটি চিনেমা ভূমিপুত্ৰ আজি সন্ধিয়া 7 বজাত হাউলি সাৰ্বজনীন ৰাস মহোৎসৱত উদযাপন কমিটিৰ লগতে শিক্ষাবিদ বুদ্ধিজীৱী নাট্যকাৰ গণ্যমান্য লোককে আদি কৰি চিনেমাখনৰ কলা কৌশলীসকলৰ উপস্থিতিত আৰু অগণন ৰাইজৰ সন্মুখত ৭৫ বছৰীয়া প্ৰবীণ নাট্যশিল্পী সমাজসেৱক অৱসৰপ্ৰাপ্ত শিক্ষক ভুৱনেশ্বৰ পাঠকৰ হাতেৰে ইউটিউবত মুক্তি দিয়া হয়। মুক্তি দিয়াৰ লগে লগে ৰাস মহোৎসৱৰ বাকৰিত প্ৰজেক্টৰ জৰিয়তে চিনেমাখন প্ৰদৰ্শন কৰা হয়। এতিয়া নাট্যপ্ৰেমী ৰাইজে চিনেমাখন ইউটিউবত ট্ৰি প্ৰডাকশ্যন বা ভূমিপুত্ৰ বুলি চাৰ্চ কৰিলেই চাব পাৰিব বুলি চিনেমাখনৰ পৰিচালক চম্পক কুমাৰ নাথে জানিবলৈ দিয়ে। এই চুটি চিনেমাখনত অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ আৰু বিধানসভাৰ প্ৰধান সচিব হেমেন দাস আৰু শিক্ষা বিষয়া লীলাধৰ দাসৰ অভিনয়ো চাব লগা হৈছে। এখেতসকলৰ বাহিৰেও ছবিখনৰ মুখ্য ভূমিকাত কপিল চৌধুৰী, চম্পক কুমাৰ নাথ, পুৰবী চক্ৰৱৰ্তী, শৈলেন দাস, ধীৰাজ ডেকা আদিয়ে সুন্দৰ অভিনয় কৰা বুলি দৰ্শক ৰাইজে কয়। মোকালমোৱাৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট, অসমী ভিজন। আগৰ যিখন আমাৰ চুটি ছবি আছিল সেইখনত মই কপিলহঁতৰ এক্টিং চাই চম্পকহঁতৰ এক্টিং খুবেই আপ্লুত হৈছিলোঁ। সহযোদ্ধাৰ বৰ্তমানত